বগা ছালৰ ধুনীয়া ছোৱালীৰ প্ৰেমত নপৰিবি কোনোদিন। নিশাবোৰ কৰাল মাৰে মানে কবিৰ ঠিকনা সলনি হয়। তেতিয়ালৈ হয়তোবা নিচাৰ শেষত নলাত বাগৰি থাকে কবি। ये जो मोहब्बत है ये उनका है काम। আলিচুকৰ আন্ধাৰ লাইট পোষ্টত ভেজা দি ৰৈ থাকে কবি, অথবা হস্তীয়া চোলাইৰ বাকীৰ খাতাত ওলমি ৰয় কবি। ये जिंदगी दो पल की জীৱনেই যদি দুদিনীয়া, চোলাইৰ বাকী কেনেকৈ 10 দিনীয়া। যত চব নিমিলা অংক। মাজনিশা 600 টকীয়া বেশ্যাৰ দুৱাৰত কবি, তুমকো দেখা তো ये ख्याल आया। উদং ৰাজপথত ৰঙা পৰা চকুৰে কবিয়ে চিঞৰিছিল, চাল্লা বগা ছালৰ ধুনীয়া গাভৰুৰ প্ৰেমত নপৰিবি কোনো। বটলৰ ওপৰত বটল গিলি নিজক পাহৰিব পাৰিলেও সিহঁতক নোৱাৰিবি। শুনিছনে, কেতিয়াও বগা ছালৰ ধুনীয়া গাভৰুৰ প্ৰেমত নপৰিবি। ये जो मोहब्बत है ये उनका है काम।